হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই আছে চাগে সকলো। মই আজি বহুত দিনৰ মূৰত আপোনালোকলৈ আকৌ এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো স্পেচিয়েলি সেইসকলৰ বাবে যিসকলে নতুনকৈ হাতৰ চিলাই শিকিম বুলি ভাবি আছে বা যিসকলে হাতৰ চিলাই অলৰেডি জানে কিন্তু গুজৰাটী চিলাইটো ভালদৰে নাজানে। তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে কোনো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু এই চিলাইটোৰে নিজৰ বাবে এযোৰ সুন্দৰ কাপোৰ তৈয়াৰ কৰি লওক। নহ'লে ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈকে যাওঁ। এতিয়া মই চিলাইটো কৰিবলৈ এনেকুৱা এখন কটনৰ ব্লু কালাৰৰ ৰুমাল লৈ লৈছোঁ আৰু আমি এতিয়া কাপোৰখনত এনেদৰে পেঞ্চিলেৰে ফুলবোৰ আঁকি ল'ম। পেঞ্চিলেৰে ফুল আঁকিলে সুবিধা হয়, আপোনালোকেও পেঞ্চিলেৰে আঁকিব। আৰু এইটো চাওক, মই এনেদৰে চাৰিওফালে চিম্পুলকৈ এটা আঁকি লৈছোঁ আৰু মাজতে এটা এনেদৰে পাঁচটা দি পেলাই ডাঙৰকৈ এটা আঁকি। আৰু এতিয়া মই এই চিলাইটো কৰিবলৈ এনেদৰে দুটা ৰঙৰ গুলি লৈ লৈছোঁ, এটা ৰঙা আৰু এটা সেউজীয়া। এয়া মই অলৰেডি এই তিনিটা কৰিলোৱে আৰু এতিয়া এইটো আছে, এইটো মই আপোনালোকক কৰি দেখুৱাম। আৰু মই ফুলপাহ কৰিবলৈ এয়া সেউজীয়া ৰঙৰ গুলি সুমুৱাই লৈছোঁ, এয়া বেজীটোত দেখিছে। আৰু এতিয়া আমি এই ফুলটোৰ কোনোবা এটা ছাইডত, যিকোনো এটা ছাইডতে আমি বেজীটোৰে সূতাডাল উলিয়াই ল'ম। এইটো ছাইডতে যে সূতাডাল উলিয়াব লাগিব তেনেকুৱা কোনো কথা নাই, কোনোবা এটা ছাইডত উলিয়ালেই হ'ল। আৰু এতিয়া মই এইটো ছাইডৰ পৰা এনেদৰে বেজীটোৰে সূতাডাল উলিয়াই লৈছোঁ। এয়া দেখিছে, সম্পূৰ্ণৰূপে আপোনালোকে ভালদৰে চাই যাওক, তেতিয়া নিশ্চয় বুজি পাব। এয়া আমি বেজীটোৰে এনেকৈ চুকীয়া চুকীয়াকৈ প্ৰতিটো চুকতে এনেদৰে বেজীটোৰে খুচি যাব লাগিব। এয়া দেখিছে, এনেদৰে খুচি যাব লাগিব। এনেদৰে কৰি যাব, এনেদৰে কৰি গ'লে ফুলপাহ সুন্দৰ হৈ উঠিব। এই দেখিছে, এনেদৰে প্ৰতিটো চুকতে আমি চুকীয়া চুকীয়াকৈ এনেদৰে বেজীটোৰে উলিয়াই যাব লাগিব। ফুলপাহ আপোনালোকে পোনকৈ আঁকিব, তেতিয়া ফুলপাহ পিছত দেখিবলৈ ধুনীয়া হয়। আঁচবিলাক যদি বেঁকা হয় তেতিয়াহ'লে ফুলপাহো দেখিবলৈ বেয়া হৈ যায়। এনেদৰে পোনকৈ আঁকিব। মোৰ অলপ বেঁকা হৈছে বাৰু। আৰু এতিয়া চাওক, এই যে এডাল সূতা তললৈ থৈ যাব লাগিব আৰু ইডাল সূতাৰ তলেদি বেজীটো উলিয়াব লাগিব। এডাল সূতাৰ ওপৰেৰে আৰু এডাল সূতাৰ তলেৰে উলিয়াই আকৌ চুকটোত এনেদৰে খুচি যাব লাগিব। এতিয়া আমি আকৌ এইডালৰ তলেদি উলিয়াব লাগিব, আকৌ এইডাল এৰি এইডালৰ তলেদি সোমোৱাম। তাৰপিছতে আকৌ এইডাল এৰিব লাগিব, আকৌ এইফালে উলিয়াম। তাৰপিছতে আমি এনেদৰে এই চুকটোৱেদি বেজীটো সোমোৱাই দিব লাগিব। আৰু এই চিলাইটো কেৱল ওপৰে ওপৰেহে যায় তললৈ। এই চুকটোত যিটো প্ৰথমে আমি খুচিছিলোঁ সেইটোতহে অকল চুকটো তলেদি ওলাব, বাকী ওপৰে ওপৰে চিলাইটো যাব। এনেদৰে বেজীটো উভতাই ল'লে আমি চিলাইটো কৰিবলৈ সুবিধা পাওঁ, নহ'লে মানে আঙুলিত খুব খুচে।
এয়া চাওক এই ফুলটো এয়া সম্পূৰ্ণ হৈ গ'ল আৰু অঁকাটো বেকা হৈছে কাৰণে অলপ বেকা হ'ল আৰু এতিয়া আমি মাজত যিটো এনেদৰে ডাঙৰকৈ আঁকি লৈছিলোঁ সেইটো কৰিম ৰঙা সূতা এডালেৰে। এইটো তেনেদৰে কোনোবা এটা ছাইডৰ পৰা বেজীটোৱে সৈতে গুলিটো মানে গুলিডাল সূতাডাল উলিয়ালেই হ'ল। এইটো ছাইডৰ পৰা যে উলিয়াব লাগিব কোনো কথা নাই, কোনোবা এটা ছাইডৰ পৰা উলিয়ালেই হ'ল। আৰু আগৰটোৰ দৰে এনেদৰে চুকে চুকে খুচি যাব লাগিব, এনেদৰে চুকীয়াকৈ খুচি যাব লাগিব।
গুজৰাটী চিলাইটো কেৱল চাদৰ মেখেলা বা ৰুমালতে কৰিব পাৰি বুলি তেনেকুৱা কোনো কথা নাই। যিকোনো কাপোৰ যেনে কুৰ্তি, গাৰু কভাৰ, বিচনা চাদৰ আদি যিকোনো কাপোৰতে যিকোনো ডিজাইন দি ফুলটো কৰিব পাৰে। দেখিবলৈও খুব ধুনীয়া হয় ফুলটো, আৰু ইমান টানো নহয়, খুব ইজি এটা চিলাই, আৰু দেখিবলৈও ধুনীয়া লাগে, আৰু খুব কম সময়তে হৈ যায় চিলাইটো। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, আৰু আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক অকণমান হ'লেও উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আগলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।